আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ মই পুনৰবাৰ আহিছোঁ। আজি মই আপোনালোকৰ আগত এটা কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাটো হৈছে না হয় নাজানো, মই নিজে লিখি উলিয়াইছোঁ। কবিতাটোৰ মই আমাৰ জুবিন দাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ওপৰতে লিখি উলিয়াইছোঁ। কবিতাটোৰ নাম হ'ল জয় জুবিন দা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ নিথৰ শৰীৰ, আহিবানে তুমি ৰজা হৈ, ধুমুহাৰ সতে গান গাবলৈ, আছো যে ৰৈ বাট চাই তোমালৈ। এজাক বৰষুণ নামি আহি উটুৱাই লৈ গ'ল অসমবাসী ৰাইজৰ পৰা বহুত দূৰলৈ। আহিবানে জুবিন দা পাখি মেলি, হাৰ্টথ্ৰব হৈ অসমবাসী ৰাইজৰ মাজত গান গাবলৈ। নতুন চিনেমা তুমি যে উলিয়াইছিলা ৰৈ ৰৈ বিনালে গীত গাবলৈ, সপোন সপোন যেন লাগে কণ্ঠ নিগৰাবলৈ। শুনিছোঁ জুবিন দা আপুনি ক'ৰবাত পুনৰ জন্ম লৈছা, আকাশ বতাহ বৰষুণেও আজি চকুলো টুকিছে চোৱা, গছ গছনি মানুহ পশু পক্ষী জীৱ জন্তু ৰৈ ৰৈ বিনাইছে, কোনোবা জন্তু পাগলে হৈ গৈছে। জুবিন দা তুমি নথকাৰ অনুভৱ কৰি কিনো হৈ গ'ল জুবিন দা, এবাৰ আহি চোৱা তুমি, ন্যায় পাম নে নাপাম নাজানো জুবিন দা, তথাপিও তোমাৰ বাবে যুঁজিম ন্যায়ৰ আশা। শেষত কওঁ জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।